ককা কি চাই আছা ককা এই ইহঁত দেখোন ৰাতিপুৱাই ক'ৰবালৈ ওলাই গ'ল কোন ওলাই গ'ল আৰে এই মাত্ৰ আমাৰ ঘৰৰ পৰা কোন ওলাই গ'ল তই দেখা নাই আমাৰ ঘৰৰ পৰাতো কোনো ওলাই যোৱা দেখা নাই কোন গ'লনো তই কনা নেকি এই মাত্ৰ বৰমাৰ আৰু ককাইৰ যে ওলাই গৈছে তই দেখা নাই তুমি মানে মোৰ বৰমাৰ আৰু দাদাৰ নাম নাজানা আৰু তেওঁলোকতো আমাৰ ঘৰৰ পৰা ওলাই যোৱা নাই নিজৰ ঘৰৰ পৰাহে গৈছে সেইটোনো কাৰ ঘৰ আমাৰে ঘৰ নহয় জানো অ' ককা সেইটো আমাৰ ঘৰ বুলি তুমি কিন্তু জেঠাইক নক'বা কিয় মল্লিকাই নাজানে নেকি সেইটো আমাৰ ঘৰ বুলি সৰ্বনা সেইটো আমাৰ ঘৰ বুলি জেঠাই জানে যিহেতু এতিয়া বৰমাৰ পৰা ঘৰ ভাড়া নুখুজিলেই হ'ল হেই কিনো লাগবান নোহোৱা কথাবিলাক ক মল্লিকাই আকৌ তাইৰ পৰা ভাড়া খুজিব আৰে খুজিবওতো পাৰে তোমাৰ ব্যৱসায় চলাই থকাৰ কাৰণে দেউতাৰ পৰা যদি হিচাপ খুজিব পাৰে তেনেহ'লে বৰমাৰ পৰা ঘৰ ভাড়াও খুজিব পাৰে কি মল্লিকাই মঞ্জিতক হিচাপ খুজিছে আৰে খোজা নাই কিন্তু ইনডাইৰেক্টলি হিচাপ দিব লাগিব বুলি সেইটো জনাই দিছে কিন্তু মঞ্জিতৰ পৰা হিচাপ খুজিবনে তাই কোন আৰে তাই তোমাৰ ছোৱালী আৰু দেউতাই চলাই থকা বিজনেছবিলাক তোমাৰ গতিকে হিচাপ খুজিবই মল্লিকাই হিচাপৰ কথা কাক কৈছে মোক আৰু মাক কৈছে এই জেঠাইজনী যে কি আৰু বিজনেছ চলাইছে দেউতাই আৰু হিচাপৰ কথা কৈছে মোক আৰু মাক এই কাক কি কথা ক'ব লাগে একদম নাজানো আৰু ককা এই দাদাহঁত ক'লৈ গ'ল তুমি যে মোক সুধিছা তাতকৈ তুমি অলপ আগুৱাই গৈ নিজে সুধিব পাৰিলাহেঁতেন আৰু তেতিয়া তুমি গম পালাহেঁতেন আজি যে মইনা দাদাৰ জন্মদিন অ' ককা এই দাদাৰ জন্মদিন বুলি আঁতৰৰ পৰা তেওঁক এটা আশীৰ্বাদ দিয়াচোন নহ'লে তেওঁৰ সন্মুখত গৈ তোমাৰ আশীৰ্বাদ দিয়া সৎ সাহস কোনো নাই আইতা অ' আইতা তুমি গোসাঁই ঘৰৰ পৰা আহিলাগৈ নেকি নাই আজি যাবলৈ সময় পোৱা নাই অঁ ভালে কৰিলা দিয়া মোৰ কাম এটা আছিলে তইনো বাৰু মোক গোসাঁই ঘৰতো কাম দিয় নে এই সৰু কাম এটা আছিলে এই তুমি আজি মইনা দাদাৰ নামত এগছি চাকি লগাই দিবাচোন মইনা দাদাৰ আজি জন্মদিন তেওঁৰ কাৰণে চাকি এগছ লগাই তেওঁৰ মংগলৰ কাৰণে প্ৰাৰ্থনা এটা কৰি দিবাচোন তোৰ এইবোৰ কথা ক'বলৈ সাহস ক'ৰ পৰা হ'ল আৰে কিনো কথাটো ক'লো তোমাৰ একমাত্ৰ নাতিটোৰ কাৰণেহে চাকি এগছ লগাবলৈ দিছোঁ মই যে বন্তি জ্বলাব লাগে তাৰ মাকজনী মৰিল নেকি আইতা তুমি এনেকৈ ক'ব পাৰা মইনা দাদা জানো তোমাৰ একমাত্ৰ নাতি নহয় মোৰ নাতি তই কিন্তু তোমাৰ নিজৰ নাতি মইনা দাদাহে তইনো লোকৰ কেনেকৈ সুধি কোনে কৈছে তোক তই আমাৰ নিজৰ নহয় বুলি মইনাৰ মাকজনীয়ে শিকাইছে চাগে তোক নহয় জেঠাই কৈছে আমি বোলে তোমালোকৰ নিজৰ নহয় লোকৰহে মানুহ চাকি এগছ দিবানে আইতা মই নোৱাৰোঁ কিয় আইতা মই নোৱাৰোঁ বুলি কৈছোঁ নহয় তই যা তোমাৰ প্ৰব্লেমটো কিনো আইতা তুমিতো সদায় গোসাঁই ঘৰত চাকি দিয়াই আজি আৰু এগছ লগাই দিলেনো কি হ'ব এইবোৰ কথা তাৰ মাকক কবি এইবোৰ কথা মোক কৈ নাথাকিবি ভগৱানৰ ওচৰত চাকি নিদিওঁ বুলি ক'ব নাপায় ভগৱানে সকলোকে সমান চকুৰেই চায়
ভগৱানৰ ওচৰত নিজৰ আনৰ বুলি ভাবিবলৈ নাপায় নহয় আইতা যাৰ প্ৰতি অন্তৰত স্থান নাথাকে তেওঁৰ হৈ ভগৱানৰ ওচৰত সেৱা নকৰে নিজৰ মানুহৰ প্ৰতি অন্তৰত স্থান নাৰাখিলে ভগৱানে ভাল নাপায় আনৰ কাৰণে ভগৱানৰ ওচৰত আশীৰ্বাদ খুজিলেহে ভগৱানে ভাল পায় মইনা ফুৰিবলৈ যাওঁ যদি অলপ যা ক'তনো যাবা জন্মদিন বুলি লগৰবোৰৰ লগতে অলপ ওলাই যা নাযাওঁ লগৰবোৰৰ এপ্ৰ'চবোৰ দেখোন ভাল নালাগে দুটা মানে মোক বৰ বুলি কৈ মোৰ লগত কথাই নাপাতে তোৰ স্বভাৱ চৰিত্ৰ চাগে লগৰবোৰৰ লগত নিমিলে সেইকাৰণে বেয়া পায় আৰু লগৰবোৰৰ ওচৰলৈ যোৱাৰ পাছত মোৰ জন্মদিন বুলি গম পালে মোৰ ভৰণিহে হ'ব জন্মদিন বুলি ভৰিবি আকৌ জন্মদিন বুলি লগৰকেইটাক কিবা খুৱাই দিলি যেনিবা সৰুকে চেলিব্ৰেশ্যন এটাও হৈ যাব দেচোন তাতকৈ এটা কাম কৰোঁ ব'লা আমি দুটাই গৈ চিনেমা এখন চাই আহোঁ ভাল অসমীয়া চিনেমা এখনো চলি আছে যাবা মই চিনেমা টিনেমা নাচাওঁ দে তয়ে যা কুণালকো লৈ যা খটাখুৰটো বা ঘৰত আছেনে নাই সি আহিলেহে হ'ব আজিৰ দিনটোত সি এপাক নমৰাকৈ নাথাকে মই পইচা দিম তহঁতে চিনেমা চাই বাহিৰতে কিবা এটা খাই আহিবি আৰু তুমি তোমাৰ খোৱা কি হ'ব আকৌ মোৰ হ'ব দেচোন মই ঘৰতে কিবা এটা খাই ল'ম তোমালৈ পেক কৰি লৈ আহিম মই সেইবোৰ হোটেলৰ খানা নাখাওঁ দে তেনেহ'লে আমাৰো কেঞ্চেল তোমাক ঘৰত অকলে ৰাখি আমি বাৰ্থডে চেলিব্ৰেশ্যন কৰিবলৈ নাযাওঁ মোৰ কাৰণে তই কি চব এতিয়া বাদ দিবি নেকি তোমাক এৰি মোৰ একো কামেই হ'ব নোৱাৰে হ'ব লাগিব মাইনা কিছুমান কাম তোৰ নিজৰ কৰি ভাল লাগে নহয় সেইবোৰ কামত মাৰক লেটিয়াই ফুৰিলে নহ'ব মই পইচা দিম কুণালক এটা ফোন কৰি কচোন হ'ব দিয়া তুমি অৰ্ডাৰ দিছা যেতিয়া কৰিবতো লাগিবই সি ফ্ৰী আছে যদি যাম বাৰু কোৱাচোন জানো তুমিহে জানিবা আনা আৰু যি ভাল দেখা মোৰ কি তোমাৰ ভতিজা তোমাৰ পইচা তুমিহে জানিবা কিমান দামৰ গিফ্ট দিয়া চাবা মাত্ৰ বাহিৰাই যাতে পিছত হিচাপ নিবিচাৰে কুণাল আৰু মইনা চিনেমা চাবলৈ গৈছে আহোঁতে লৈ আহিবা মনজিত মইনা চাগে অহাই নাই অহা কুণালৰ লগত অলপ ওলাই গৈছে গধূলি হ'ব চাগে লগৰটোৰ লগত চিনেমা চাবলৈ গৈছে নেকি আজি তাৰ জন্মদিন যে ময়ে ক'লো কুণালৰ লগত অলপ ওলাই যা বুলি এইটো মইনাক দিবা কি এইটো তাৰ বাৰ্থডে গিফ্ট চিফ্টনো কিয় দিব লাগে বাৰ্থডে বুলিতো একো পতাই নাই ঘৰৰ ল'ৰাটোক জন্মদিনত কিবা এটা দিবলৈ একো ভাবি থাকিব নালাগে নহয় এইটো লোৱা তাৰ কাৰণে মোবাইল ছেট এটা আনিছোঁ আহা বহাহি নালাগে কামৰ পৰা আহিছোঁ ঘৰত সোমোৱাই নাই হয় নেকি মইনাৰ হৈ থেংকছটো ময়ে দিলোঁ ঠিক আছে মোৰ ফালৰ পৰা তাইক উইচ কৰিবা আহিছোঁ আৰু কি খাবি ক বাপৰে মোৰ পেটৰ আৰু জেগা নাই দে মোৰ পেট একেবাৰে ভৰি গৈছে আৰু নোৱাৰো আজি বহুত দিনমান মাংস খালোঁ গম পাওঁ কিয় তোমালোকৰ ঘৰত মাছ মাংস নিদিয়ে নেকি আমাৰ ঘৰত মাছ মাংস নচলে বাহিৰতে খোৱা হয় কিয় মায়ে মাছ মাংস নাখায় নহয় মইনো অকলে কি খাম ৰাইট পিছে বৰমা ভেজিটেৰিয়ান নি কেলে মা বিধৱা নহয় জানো আমাৰ বিধৱা মানুহবোৰে যে মাছ মাংস নাখায় সেইটো নাজানো নেকি টোটেলি নাখায় মানে মন গ'লেও নাখায় নেকি মন যোৱা নোযোৱা কথাই নাই নন ভেজ নোখোৱাটো নিয়ম
দাদা চাহ লওক এই মনজিত কেতিয়াবাই গ'ল আজি ক'ৰবাত যাব হ'বলা বাহিৰত সি মোক কালি কৈছিল সি কিন্তু বিজনেছত একেবাৰে এক্সপাৰ্ট হৈ উঠিছে দেই তাৰ গুৰু দেখোন আপুনি ইমান বছৰে আপোনাৰ পৰা শিকি এক্সপাৰ্ট নহ'লে হ'বনে তাৰ নিজৰো বহুত আইডিয়া আছে আচল কথা কি জানা মঞ্জু মানুহৰ আগ্ৰহ আৰু আইডিয়া থাকিলে একো বস্তু শিকাব নালাগে আৰু যাৰ এইকেইটা গুণ নাই তুমি তাক যিমানেই শিকোৱা একো লাভ নাই নিশিকে সি কিবা নাজানিলে শিকাই দিব দাদা দয়াৰ ৰিটায়াৰমেণ্টৰ সময় পালেহিয়ে নহয় অঁ 30 তাৰিখলৈকেহে এইকেইটা দিনেই বাকী আছে অঁ সময়বিলাক কেনেকৈ পাৰ হৈ গ'ল গমেই নাপালোঁ ময়ো কামৰ পৰা অৱসৰ লোৱাৰ নিচিনাই হৈছে আৰু আইতা তোমাক মায়ে বিচাৰি আছে গৈছোঁ ৰ'বা দাদা আপুনি চাহ খাওকচোন ঠিক আছে ককা চাহ খাইছা তই বোলে কালি জন্মদিন খালিগে খালো মানে কি আৰু দাদাৰতো কোনো লগ চগ নাই সেইকাৰণে মই লগত গ'লো বাৰু তহঁতেনো কেনেকৈ চেলিব্ৰেট কৰিলি কচোন তুমিও নাজানি কি কৰিবা দাদাৰ প্ৰতিতো তোমালোকৰ একো ভাল ভাৱ নাই তাহাঁতৰ প্ৰতি ভাল ভাৱ নাই বুলি তোক কোনে ক'লে তাৰমানে ভাল ভাৱ আছে ভাল ভাৱ থাকিলে জানো দাদাৰ জন্মদিনৰ দিনা তেওঁক এটা আশীৰ্বাদ নিদিয়াকৈ থাকিব পাৰা সিহঁতৰ প্ৰতি আশীৰ্বাদ মোৰ অন্তৰত সদায় আছে তেনেহ'লে আইতাক ইমান কোৱাৰ পাছতো আইতাই দাদাৰ নামত এগছি চাকি কিয় নিদিলে সেইকাৰণে দাদাৰ লগত অলপ ময়ে লগ দিলোঁ ভাল কৰিলোঁ নে ককা কালি বোলে দাদাই বহুত দিনৰ মূৰত মাংস খালে বৰমাহঁতৰ ঘৰত বোলে কোনোদিনেই মাছ মাংস নানেই বৰমাৰে মাছ মাংস নাখায় যে সেইকাৰণে দাদাই নন ভেজ জন্মৰ পৰা খায়ে পোৱা নাই চাগে কিন্তু দাদাইতো মাংস খাই ভাল পায় সি ইয়াত থাকোঁতে খাইছিল তাত যে সি খোৱা নাই মই নাজানো অঁ ঘৰৰ ল'ৰাটোৱে কি খাই ভাল পায় কি খাইছে কি নাখাইছে কাৰো খবৰে নাই কিনো দৰকাৰনো ককা ঘৰৰ পৰা উলিয়াই দিছে যেতিয়া এতিয়া যোনে যি খাই খাই থাকক নহয়নে কুণাল তোমাক কথা এটা সুধিম বুলি সোধাই হোৱা নাই কোৱাচোন এই মইনাক কালি কি দিলা কিনো দিবা আৰু মোবাইল ছেট এটাকে দিলোঁ দাম পৰিছে চাগে অলপ অলপ লৈছে সিহঁতকতো কি দিয়া হয় একোতো দিয়াই নহয় সেইকাৰণে ভাবিলোঁ ভাল কিবা এটাকে দিওঁ ডেকা ল'ৰাৰ কথা সিও ভাল পাব সিটো ভালেই পাব বাইৰাই আকৌ হিচাপ বিচাৰিব চাবা তাই আকৌ কিহৰ হিচাপ বিচাৰিব কিয় তুমি তাৰ দেউতাকৰ বিজনেছ চলাই থকা নাই জানো সেইবোৰ কথা আমি পাহৰি যাওঁ বুলি মোক সিদিনা শুনাইছেই কি শুনাইছে তোমাক পইচা পাতিবোৰ অলপ চাই চিতি খৰচ কৰিবলৈ কৈছে পিছত বোলে তাৰ হিচাপ দিব লাগিব এইবোৰ কথা ক'বলৈ তাই কি ৰাইট আছে মই কি জানো কি ৰাইট আছে বৰ্তাই যদি তাইক অধিকাৰ নিদিয়ে তেনেহ'লে তাই আমাক এইবোৰ কথা কিয় ক'ব আমাক মানে আৰু কাক কৈছে মোক আৰু কুণালক কৈছে তাৰ বোলে ক্ৰিকেট কোৰ্চৰ নামত খৰচ কৰা পইচাবোৰ মিছ ইউজ হৈছে যিবোৰ কথা বৰদেউতাই নকয় সেইবোৰ কথা তাই ক'বলৈ কোন কোনেও নোকোৱা কথাবোৰেইতো তাই কয় মই বাৰু বিয়াৰ পাছৰ পৰা এনেকুৱা কথাবোৰ শুনি শুনি অভ্যস্ত হৈ গৈছোঁ কিন্তু কুণালেতো সহ্য নকৰিব তাক এইবোৰৰ মাজত সোমাবলৈ মানা কৰিবা মই মানা কৰিলে কি হ'ব বাইদেৱে যদি তাৰ কাণত এনেকুৱা কথাবোৰ পেলাই থাকে সিটো উত্তৰ দিবই সি তাৰ উত্তৰ দিছে নেকি উত্তৰ নিদি কি মনে মনে থাকিব লাগিছিল এইবোৰ ডাঙৰ মানুহৰ কথা সি এইবোৰ মাত মাতিব নালাগে নহয় কেইদিনৰ ল'ৰা সি মই তাক নামাতিবলৈকে কৈছিলোঁ
কিন্তু সি কি ক'লে জানা সি বোলে ককাকৰ দৰে চব বস্তু দেখিও মনে মনে থাকিব নোৱাৰে সি বৰদেউতাৰ কথাৰ লগত ৰিজৰি দিব পৰা হ'ল ইমান সাহস হৈছে তাৰ মানুহৰ মান সন্মান চব পাহৰি গৈছে মান সন্মানৰ কথা এইখন ঘৰত নোকোৱাই ভাল মন এদিন এই দুটা শব্দৰ গইনা লৈয়ে বৌ আৰু মইনাক এইখন ঘৰৰ পৰা উলিয়াই দিয়া হৈছিল মোৰ ল'ৰাই যদি মাত নামাতে আমাকো যে এদিন ইয়াৰ পৰা উলিয়াই নিদিব তাৰ কি মানে আছে কোৱা কোনে উলিয়াই দিব আমাক কাৰ সাধ্য আছে এইখন ঘৰৰ পৰা আমাক উলিয়াই দিবলৈ বৌ আৰু মইনাক যাৰ সাধ্যৰে উলিয়াই দিয়া হৈছিল সেইবোৰে উলিয়াব এইখন ঘৰত তোমাৰ যিমান অধিকাৰ আছে বৌ আৰু মইনাৰ সিমানেই অধিকাৰ আছিল তেন্তে কিয় উলিয়াই দিলে সিহঁতক কাৰণ বৌ বা মইনাই কোনেও মাত মাতিব পৰা নাছিল